ব্লগিং উইথ দীপ্তিৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ' বনোৱা মুড নাছিলে, কিন্তু বিশেষ এটা কাৰণত বনালোঁ। গোটেই জাধলি হৈছে, চুলি তুলি ফণিওৱাই নাই। বিশেষ এটা কাৰণত বনাইছোঁ। মানে কি হ'ল, সিদিনা মোৰ হাজবেণ্ড সোমবাৰে পাছিঘাট গৈছিলে, আৰু পাছিঘাট যাওঁতে মানে অৰুণাচল তাত মানে এতিয়া যিহেতু কমলা এইফালে আমাৰ বহুত দাম হৈ আছে ন অৰেঞ্জৰ, তো সেইফালে কম দামত পাই কিনে এটা টুকুৰি লৈ আহিলে। আৰু কি হ'ল দেখাই আছোঁ দেই, কিমান ধুনীয়া ধুনীয়া কমলা আপোনালোকক দেখাই আছোঁ। আৰু দেখাই দেখাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ হা। এইখিনি কমলা আনি থৈছে, আধাহে আছেগৈ, আৰু ওপৰ আধা কাৰোবাক কাৰোবাক দিলোঁ। খাম বুলি ভাবি, যিহেতু কালি আনিছেহে আৰু ৰ'দটো ধুনীয়া হৈছে, মই বোলো খাম, ভাল লাগিব, জ্বলা চলা দি ধুনীয়াকৈ ওলাই খাম। আৰু সেয়াই চাইছোঁ, চাই দেখিলোঁ কি হ'ল গম পাইছেনে? ওপৰৰ কেইটা বাৰু ভালেই আছিলে, কিন্তু ভিতৰবোৰ চাওকচোন, এইবোৰ চাওক, সম্পূৰ্ণ পচি যোৱা। দেখিছে এইবোৰ সম্পূৰ্ণ পচি যোৱা ওলাই আনিছোঁ। দেখিছেনে? এনেকুৱা কমলা সোমাই আছিলে। এইটো এটা দেখিছেনে? আৰু দেখাইছোঁ হ'ব দেই, গোটেই টুকুৰিটো খুলি চাওক, গোটেই টুকুৰিটো দেখাইছোঁ। দেখিছেনে? গোটেই তলত নষ্ট হৈ যোৱা কমলা। আমাৰ তিনিচুকীয়াত যিহেতু কমলা বহুত দাম, এতিয়া কেজি 100 নে 120 টকা এনেকুৱা চলি আছে। দেখিছেনে? এইবোৰ গোটেই ভেঁকুৰ উঠা, বেয়া, পচা, পচি যোৱা। দেখিছে নাই? এনেকুৱা দেখিছে? ভিডিঅ'টো এইকাৰণে বনালোঁ, কিয়নো সকলোৱে ভাবে যে অৰুণাচলত কমলাবোৰ সস্তা, সেইকাৰণে সকলোৱে চাগে এনেকৈ বাস্কেট উঠাই আনেই। সেইটো মানে আনিছিলে, কিন্তু অনাৰ পিছতহে দেখিছোঁ এনেকুৱা নষ্ট, মানে বেয়া ওলাইছে। সেইকাৰণে মানে ক'ব খোজোঁ যে আনিলে মানে, যিহেতু চবৰে কষ্টৰ ধন নহয় জানো, তো বস্তু আনিলে সদায় চাই চিতিহে আনিব লাগে। ভিতৰখিনি পালেই মানে ধৰক উঠাই আনিব নালাগে, চাই মেলিহে আনিব লাগে। ইয়াত ধৰক 4-5টাহে ভাল আছে, বাকী চব বেয়া। আৰু এই টুকুৰিটো লৈছিলে 200 টকা, আৰু সেই 200 টকা 4-5টাহে ভাল পাইছোঁ, বাকী চব বেয়া। দেখিছেনে কেনেকুৱা দেখালেও মই আপোনালোকক, ইমান বেয়া হৈ গৈছে কমলাবোৰ। সেয়াই এইটো কথা জনাবলৈ মই মানে ভিডিঅ'টো কৰিলোঁ। সেয়াই মানে আগলৈ যাতে আপোনালোকে যদি আনে, অৰুণাচল যদি ফুৰিবলৈ যায়, ঘূৰি আহোঁতে যদি আনে কমলাবোৰ, চাই মেলি আনিব। 2-3টা ভাল হৈ আছে, কাটি মেলি খাওঁ জলকীয়া দি, আৰু কাটি মেলি আপোনালোকক দেখাম বাৰু দেই। আৰু কাটি মেলি ৰেডি কৰিলোঁ, 2-2খৰমান খালোঁ, বহুত ধুনীয়া হৈছে খাবলৈ। জলকীয়া দি লৈছোঁ, কেঁচা জলকীয়া, বহুত টেষ্টি কিন্তু দেই। আৰু এইফালে বেটাই ঠাণ্ডা দিনৰ কাৰণে দেৰিকৈ প্ৰাৰ্থনা দিবলৈ পূজাঘৰত সোমাইছে, আৰু বেটিও লগতে প্ৰাৰ্থনা দিছে। তাইও কোৱা টেঙৰ ছোৱালী, চাবি ভৰাবলৈ ফুটাটো বিচাৰি ফুৰিছে। কি হ'ল, চাবি ক'ত ভৰাই বিচাৰিছা? পাপাই গাড়ী চলালে ইমানখিনিলৈকে চাই থাকা মানে তুমি? আৰু এতিয়া যাবলৈ ওলাইছোঁ তিনিজন, দাদা আৰু জা, ডাঙৰ গৰাকী ফেমিলি তাতেই থাকে, দুপৰীয়া সাঁজ খোৱাকৈ মাতিছে। এতিয়া আমি তালৈ গৈ আছোঁ। আৰু আমাৰ মিস্কাই চাবিটো লগাব নোৱাৰালৈকে চেষ্টা কৰিয়ে আছে, অৱশেষত পাৰিলে। আহি পালোঁ দিনজান ডাঙৰ জা ঘৰত, খাব লৈছোঁ লাল চাহ। ভাত খাবলৈ বেছি সময় নাই, সেইকাৰণে লাল চাহ খাব লৈছোঁ। আৰু এইফালে চাহ তাহ খায়েই মুৰ্গী কাটিবলৈ লাগি গ'লোঁ, মানে কোনোদিন নকৰা কাম এটা কৰিলোঁ। দুই জাই লাগি মানে লোকেল মুৰ্গী এটা তেওঁ কচাইক দি মাৰি আনিছিলে, কিন্তু পাখি চাখি চেলাই মানে আকৌ পঠাই দিম কৈছিলে কটাবলৈ। কিন্তু তেওঁ ভাবিলে যে নাই, কাটি চাওঁচোন দুইজনীয়ে। তেওঁ বিশ্বাস আছিলে, মানে মই জানো, কিন্তু ময়ো নাজানো। সেয়াই দুইজনী ভাবিছিলোঁ, ময়ো ভাবিছিলোঁ তাই জানে অলপ, আৰু দুইজনী কাটিবলৈ বহি গ'লোঁ। আৰু কি হৈছিলে আমি ভিডিঅ' কৰাই নহ'ল, এই বহুত ব্যস্ত হৈ থকাৰ কাৰণে। আৰু
দানা টোপোলাটো ফালি দিলোঁ আমি নাজানো কাৰণে। আৰু পিঠটো বিচাৰিবলৈ মিষ্টাৰক ভিডিঅ' কল কৰিলোঁ। তেওঁ ভিডিঅ' কল দেখাই দিলে যে ক'ত পিঠটো থাকে। পাৰিলোঁ আৰু এনেকৈ টুকুৰা টুকুৰকৈ মাংস অলপ উলিয়ালোঁ আৰু মুৰ্গীটোৰ পৰা। লোকেল মুৰ্গী হয়। আৰু এই দেখিছেনে কেনেকৈ এডোখৰ টানি মেলি মাংস অলপ বচালোঁ আৰু নাজানো কোনোদিন। আৰু এইবোৰ কাম যে জানিব লাগে, শিকি থ'ব লাগে। বিশেষকৈ আজিয়ে দেখোন আমাক দৰকাৰ হ'ল। মতা মানুহ জনা মানুহ নাছিলে। দাদাও গুচি গ'ল ডিউটিলৈ, ছেকেণ্ড শ্বিফ্ট আছিলে তেওঁ। আৰু মোৰ মিষ্টাৰো ছেকেণ্ড শ্বিফ্ট, মোক নমায়ে গুচি গ'ল। সেয়া আমি দুয়োজনে লাগি ভাগি আৰু প্ৰথমে ভৰিকেইখন কাটিলোঁ, পাখিকেইখন কাটিলোঁ আৰু শেষত এয়া হৈছিলে। দেখিছেনে কোনোদিন নকৰে। আৰু দানা টোপোলাটো ফাটি যিটো দুৰ্গন্ধ আহিছিলে, চফা কৰি বাৰু ঠিক কৰিলোঁ। সেয়াই আৰু কোনোদিন নকৰা এটা কাম। আৰু এইফালে লোকেল মুৰ্গীখিনি দাইলত বহাই দিলে আৰু এইটো কুকাৰত পোলাওৰ কাৰণে ৰেডি কৰি লোৱা হৈছে। কাজু কিচমিচ এইবোৰ দিয়া হ'ল আৰু এইফালে চাউল তিয়াই থৈ দিয়া আছিলে, উঠাই থৈছোঁ পোলাও বনাবৰ কাৰণে। মেৰিনেট কৰি চিকেন অতিজিত দিছে। আৰু এই চিকেনটো আছিলে 2.5 কেজিৰ গোটাকৈয়ে অতিজিত দিয়া হৈছিলে। আৰু এয়া সিজি গ'ল, এতিয়া আমি খাম। আৰু এইফালে খাবলৈ দিয়া হৈছে। আৰু ময়ো চিকেন এডোখৰ টেষ্ট কৰি চাইছোঁ কেনেকুৱা হৈছে। খুব ধুনীয়া হৈছে। লোকেল মুৰ্গী ৰেডি, এয়া পোলাও ৰেডি। আলহী আহিছে। মুনু উঠা, মুনু উঠা উঠা, মামা খাবা উঠা। মামা খাবা পেলালা নাই চিচি। এইফালে মিস্কা খেলাত ব্যস্ত, বাবলছ ওলাই ওলাই তাই খেলি আছে। আৰু এইফালে ধুনু আৰু মুনু দুইটা খেলিছে। মিস্কাও ধৰি লৈছেগৈ পিছত। ইহঁতকেইটা এনেকৈয়ে দিনটো টাইম পাছ কৰিলে আজি। ভাল লাগিলে গোটেই দিনটো। আৰু আমি দুগৰাকী এতিয়া খাবলৈ বহিছোঁ। কি হয় এইটো? কল হয়। কোনে দিলে? কল হয়। তুমি ভাল পোৱা? তোমাৰ হয়, তোমাৰ হয়। তুমি খাই ভাল পোৱা? তোমাৰ তুমি খাই ভাল পোৱা? কল, ভেৰি গুড। আমাৰ মিস্কাই এটা দুটা ফল মূলবোৰ আৰু যিকোনো বস্তুৰ মানে নামবোৰ এটা দুটাকৈ ফুটিছে, শুনিও ভাল লাগে। আজি এতিয়া কৈছে তাই কি খাইছোঁ কৈছে। আৰু যোৱাকালি ভিডিঅ'টো সামৰণি নেমাৰিলৈ তেনেকৈয়ে থাকি গ'ল। আৰু মিস্কাহঁত নচাৰ পিছত আমি গুচি আহিলোঁ খৰধৰকৈ। আৰু এতিয়া ৰাতিপুৱা অকণমান দেখালোৱে, তাইক কল দিছিলোঁ যেতিয়া। আৰু এতিয়া তাই মিস্কা ৰাস্তালৈ ওলাই আহিছে ফুৰিবলৈ।
আৰু ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।